যেতিয়া আমাৰ টেনচন হয় বা আমাৰ যেতিয়া দুখ লাগে বা ইন শৰ্ট ক'ব গ'লে যেতিয়া আমাৰ লাইফত ট্ৰেজেডি হয়, যেতিয়া আমাৰ ব্ৰেকআপ হয়, ট্ৰেজেডি হয়, তেতিয়া জেনেৰেলি আপোনাৰ মোৰ নিচিনা মানুহে কি কৰে? সকলোৰ কথা কোৱা নাই দেই, কিছুমান পাৰ্টিকুলাৰ মানুহৰ কথা কৈছোঁ, কিছুমান পাৰ্টিকুলাৰ ল'ৰা ছোৱালীৰ কথা কৈছোঁ। কি কৰোঁ আমি জেনেৰেলি? আমি গান শুনো, মনটো সময়ত ভাল লগা গান শুনো, একদম পূৰা ট্ৰেজেডি ফালো। আৰু জেনেৰেলি আমি দুখ লগা গান শুনো, একদম মহম্মদ ৰফিৰ জামানাৰ পৰা আদি কৰি নতুন ৰিচেণ্ট গান শুনো, একদম দুখ লগা ছেড ছং শুনো। কি ক'ব আৰু, জীৱনটো যেন একোৱে নাই তেনেকুৱা ধৰণৰ ফিল হয় আমাৰ ছেড ছংবোৰ শুনিলে, হয় নাই? সেইটো সময়ত মনটো ভাল লাগে ছেড ছংবোৰ শুনিলে। মানে যিহেতু আমি ডিপ্ৰেশ্যনত থাকোঁ, দুখত থাকোঁ, তেতিয়া ছেড ছংবোৰ আমাৰ খন্তেকৰ কাৰণে ভাল লাগে। কিন্তু ইম্পৰ্টেণ্ট কথাটো হ'ল যে এই ছেড ছংবোৰে, দুখ লগা গানবোৰে ডিপ্ৰেশ্যনৰ সময়ত যেতিয়া আমি শুনো, আমাক নেগেটিভ ৰিয়েকশ্যন কৰে আমাৰ মাইণ্ডত, হয়, নেগেটিভ এফেক্ট পেলায়। যেতিয়া আমি টেনশ্যন বা ডিপ্ৰেশ্যনত থাকোঁ, তেতিয়া এই এটা নেগেটিভ ভাইবছ আমাৰ চাৰিওকাষে আৱৰি থাকে, এটা নেগেটিভ ভাইবছে আমাক বান্ধি ৰাখে। আৰু তেনেকুৱা আমি যদি দুখ লগা গান শুনি দিওঁ, অবভিয়াছলি আমি আৰু ডাউন হৈ যাম, মেণ্টেলি আমি ডাউন হৈ যাওঁ, আনকনচিয়াছলি আমি ডাউন হৈ যাওঁ, সেইটো আমি গম নাপাওঁ নজনাকৈ। আৰু এই ছেড ছংবোৰ যেতিয়া আমি ডিপ্ৰেশ্যনৰ টাইমত, দুখ লগা টাইমত নাইবা ট্ৰেজেডি টাইমত শুনো, তেতিয়া কি হয়, আমি লাইফত আগবাঢ়ি যোৱাত কষ্ট হয়, দিগদাৰ হয়। এই নেগেটিভ ভাইববোৰে আমাক আগবাঢ়ি যোৱাত বাধা দিয়ে। আপোনালোকে ভাবিছে যে মই এইবোৰ কি আবুল তাবুল বকিছোঁ, বাট এইবোৰ ফেক্ট হয়, চাইকলজিকেল ফেক্ট হয়। আপোনালোকে গুগলত চাৰ্চ কৰিলে গম পাব যে এনেকুৱা ধৰণৰ বহু ৰিচাৰ্চ হয় ওলাইছে, আৰু সেইবোৰ পঢ়িয়ে মই এই সৰু ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। সেয়েহে মই সৰু ভিডিঅ'টোৰ জৰিয়তে এটা ৰিকুৱেষ্ট কৰিছোঁ, যদি আপোনালোকে টেনশ্যন হয় বা ডিপ্ৰেশ্যনত ভুগে বা যেতিয়া দুখ লাগে মনত, নাইবা যেতিয়া লাইফত ট্ৰেজেডি হয়, এইবোৰ আমাৰ জীৱনৰ এটা পাৰ্ট, চ' এইবোৰ থাকিবই। পৰাপক্ষত দুখ লগা গান, ছেড ছং এভইড কৰিব, তাৰ পৰিৱৰ্তে বেলেগ কিবা কামত নিজক এংগেজ কৰিব, ইনভলভ কৰিব, বা গান শুনিলেও ভাল, একদম শ্ল', একদম ভাল লগা অকণমান হেপী মুডৰ গান শুনিব, যাতে আপোনাক সেই সময়ত নেগেটিভ ভাইববোৰে এফেক্ট প্ৰভাৱ পেলাব নোৱাৰে, বেয়া প্ৰভাৱ পেলাব নোৱাৰে। এয়া আছিল আজি এটা সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, আৰু যদি পাৰে প্লিজ মোৰ চেনেল দ্য লাষ্ট বেঞ্চাৰক ছাবস্ক্ৰাইব কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰে তেন বেল নটিফিকেশ্যনটো প্ৰেছ কৰিব, যাতে আপোনালোকে মোৰ ভিডিঅ'ছৰ আপডেটবোৰ পাই থাকে। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে, ধন্যবাদ।